বেগৰ ঠাইত যদি এক্সেলেটাৰত ভৰি পৰি যায় আপোনাৰ কি হ'ব পাৰে এই বিষয়ে আগতেও মই ভিডিঅ' বনাইছিলোঁ। আজি আকৌ কেইটামান কথা সংযোগ কৰি পিনে আকৌ ভিডিঅ'টো বনাবলৈ মই কেইজনমান বন্ধুৱে অনুৰোধ কৰাত মই ভিডিঅ'টো বনাইছোঁ। বহুত গুৰুত্বপূৰ্ণ কথা এটা বন্ধুসকল। সাধাৰণতে আমাৰ ভাৰতবৰ্ষত এই 2019-20 বৰ্ষৰ এই বছৰটোত এটা বছৰত আপোনাৰ আমাৰ ভাৰতবৰ্ষতে 29% আপোনাৰ এনেকুৱা ঘটনা আমাৰ ভাৰতবৰ্ষত হৈছে। মানে আপোনাৰ ব্ৰেক মাৰিবলৈ হঠাৎ আপোনাৰ কিবা এটা মুখ আগত ওলালে বা হঠাৎ আপুনি গাড়ীখন ষ্টাৰ্ট কৰি যাবলৈ লৈছে বা আপোনাৰ যিকোনো ক্ষেত্ৰত আপুনি হঠাৎ যদি ব্ৰেকটো মাৰিব লয়, ব্ৰেকৰ ঠাইত যদি আপোনাৰ এক্সেলেটাৰত ভৰি পৰে যায়, এইটো মানে নতুনকৈ যদি আপুনি শিকে আপোনাৰ এনেকুৱা হোৱাটো স্বাভাৱিক। বন্ধুসকল আমি সদায় গাড়ী শিকোঁতে সদায় এটা কথা সদায় আমি লক্ষ্য কৰিব লাগিব, গাড়ীখনৰ ব্ৰেক আৰু এক্সেলেটাৰ এই বস্তুটো আমাৰ প্ৰথম যেতিয়া আমি নতুন গাড়ী শিকিম তেতিয়া আমি প্ৰথমতে সুন্দৰভাৱে আমি বস্তুটো যেতিয়া আমাৰ হেবিট হৈ যাব, আমাৰ যেতিয়া লগাওঁতে আমাৰ যেতিয়া আপোনাৰ ধৰক গিয়াৰ লগাই পিনে আমি ব্ৰেক বা এক্সেলেটাৰ ক্লাছ আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমি সদায় চাই ল'ব লগা অৱস্থা হয়। প্ৰথম অৱস্থা প্ৰত্যেক বন্ধুৱে হয়, মোৰ ক্ষেত্ৰতো হৈছিল। যেতিয়া আপোনাৰ আন্দাজ নহ'ব, যেতিয়া আপোনালোকে ভৰিটো যেতিয়া আপোনাৰ জেগাত পৰি যায়, এতিয়া আমি সাধাৰণতে গাড়ী চলালে আমাৰ অসুবিধা নহয়, আমি নাচাওঁ কেতিয়াও তলৰফালে। কিন্তু নতুন যেতিয়া গাড়ী শিকিয়ে আৰু শিকিব লগা যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়াহ'লে আপোনাৰ এই বস্তুটো হোৱাটো স্বাভাৱিক। সেইকাৰণে এই বস্তুটোৰ পৰা কেনেকৈ বাচি থাকিব, প্ৰথম আপুনি যেতিয়া গাড়ী শিকিব, গাড়ী শিকোঁতে এই কথাটো সদায় লক্ষ্য কৰিব বন্ধু বান্ধৱীসকল। আপোনালোকে গাড়ী যেতিয়া চলাব আৰু নতুন যেতিয়া গাড়ী শিকিব তেতিয়া সদায় লাহে লাহে গাড়ীখন চলাব আৰু সদায় লক্ষ্য কৰিহে আপুনি এক্সেলেটাৰটোত ভৰি দিব আৰু আপোনাৰ ব্ৰেকত ভৰি ৰাখিব। আপোনাৰ ব্ৰেক যেতিয়া মাৰিব তেতিয়া আপুনি এবাৰ চাই ল'ব, যেতিয়া নতুন গাড়ী শিকে বা চলায় এইটো কেতিয়া আনটাচত নকৰিব। যদি অসুবিধা হয় তেতিয়া চাই ল'ব। যিসকল বন্ধুৱে যদি সদায় মনত ভাবি লয় যে মোৰ ভৰিটো ছাইডত লাগি আছে, ছাইডৰ পৰা তেতিয়া আপুনি ডাইৰেক্ট এইটো এক্সেলেটাৰ মাজতহে, যিহেতু ভৰিটো এইফালৰ পৰা এইফালে আনিব লাগিব ব্ৰেকত, সেই বস্তুটো যদি লক্ষ্য কৰে তেতিয়াহ'লে আপোনাৰ অসুবিধা নহয়। এই বস্তুটো তাৰ 1 নম্বৰ টেকনিকটো এইটোৱে হ'ল বন্ধুসকল, আপোনাৰ যেতিয়া এই প্ৰব্লেমটো নোহোৱা কাৰণটো এটাই হ'ল, আপুনি যেতিয়া এক্সেলেটাৰ দবাই গৈ থাকিব, এক্সেলেটাৰ দবাই গৈ থকা অৱস্থাত যেতিয়া আপুনি গাড়ীখন চলাই গৈ থাকিব, গৈ থকা অৱস্থাত যদি আপুনি ব্ৰেকত মাৰিব লগা হয়, আপুনি ভৰিটো সদায় ছাইডত ৰখাব। ছাইডত ৰখালে আপোনাৰ এইটো আনটাচ হ'ব, আপোনাৰ ভৰিটো গিয়াৰ আপোনাৰ ব্ৰেকত বা আপোনাৰ এক্সেলেটাৰত লগাবলৈ সুবিধা হ'ব। যিটো আপোনাৰ ভৰিটো ছাইডত থাকিলে আপুনি গম পাব যে এইটো ভৰিটো এক্সেলেটাৰ ওপৰতে আছে বা ওচৰত আছে। যেতিয়া আপুনি ব্ৰেক লগাব লগা হয় ভৰিটো মাজলৈ আনিব লাগিব তেতিয়াহে। আৰু যিসকল বন্ধুসকল আপোনালোকক এটা কথা কওঁ, তাৰ এটা টেকনিক আছে। আপোনাৰ এই বস্তুটোত যদি বাৰে আপোনাৰ অসুবিধা হয়, মই এইটো কাৰণে দেখাইছোঁ যে আপুনি খালী ভৰিয়ে যদি আপুনি লগাই, প্ৰথম নতুন শিকোঁতে কেইদিনমান যদি আপুনি অভ্যাস কৰে, খালী ভৰিয়ে যদি আপুনি অভ্যাস কৰে, চেণ্ডেল পিন্ধি নহয় বন্ধুসকল, পিন্ধিলে জোতা পিন্ধিব। নহ'লে যদি আপোনাৰ এইটোৰ পৰা বাচিবৰ কাৰণে বা এইটো উপায় আপুনি যদি সহজভাৱে আপুনি শিকিম বুলি ভাবে বা কৰিম বুলি ভাবে, আপুনি ভৰিটো খালী ভৰি লওক। খালী ভৰি আপুনি প্ৰথম গাড়ীখন শিকক। এইটোত যদি আপোনাৰ অসুবিধা হৈছে, ব্ৰেকৰ ঠাইত যদি বাৰে ভৰিটো এক্সেলেটাৰত যায়, যদি সেনেকুৱা এটা অসুবিধা হয় তেতিয়া আপুনি খালী ভৰি লওক। খালী ভৰি আপুনি এক্সেলেটাৰ দবোৱা কৰক। খালী ভৰি আপোনাৰ ব্ৰেক লাহে যেতিয়া আপোনাৰ অভ্যাসত পৰিণত হ'ব তেতিয়া আপুনি লাহেকৈ জোতা পিন্ধিব। বন্ধুসকল খালী ভৰিয়েতো কেতিয়াও আপুনি দূৰলৈ বা কেনিও আপুনি নাযায়, কিন্তু মই এইটো আপোনাৰ অভ্যাসটো কৰিবৰ কাৰণেহে বন্ধুসকল মই খালী ভৰি আপোনালোকক গাড়ীখন চলাবলৈ কৈছোঁ। চেণ্ডেল কেতিয়াও নিপিন্ধিব, কিন্তু চেণ্ডেল পিন্ধি গাড়ী নচলাব বন্ধুসকল। আপুনি খালী ভৰি নহ'লে জোতা। তাৰপিছতে সেইটো উপায়েৰে আপুনি বাচিব পাৰে। আপোনাৰ এই বস্তুটোৰ পৰা আপুনি সহজভাৱে শিকিব পাৰে যদি আপুনি খালী ভৰি আপুনি যদি এই ব্ৰেক আৰু এক্সেলেটাৰ এই বস্তুটো যদি আপুনি আন্দাজ কৰিব পাৰে, আপুনি ধুনীয়াকৈ গাড়ীখন শিকিব পাৰিব, তাত কোনো অসুবিধা নহয়। আপুনি নতুন শিকোঁতে বাৰে চাই ল'ব, কথা নাই, কিন্তু গাড়ীখন লাহেকৈ যাব বন্ধুসকল। এই কথাটো সদায় লক্ষ্য ৰাখিব। এইকেইটা কথা ক'ম বুলি আজি মই ভিডিঅ'টো পটককৈ আপোনালোকক জনালোঁ। আৰু কিবা যদি জানিবলগীয়া, কিবা বুজিবলগীয়া আছে বন্ধুসকল, আপোনালোকে নিশ্চয় মেছেজ কৰিব। আপোনালোকে যদি ভাল লাগে এটা লাইক আৰু কমেণ্ট কৰিব বন্ধুসকল। পাৰিলে এটা শ্বেয়াৰ কৰিব, সকলোৱে জানক। আৰু এইখিনি কথাকে কৈ ভিডিঅ'টো মই ইয়াতে সমাপ্ত দিলোঁ। জয় আই অসম।